তো হেল্ল' এভৰিৱান, মই মিছ'ৰ পৰা বস্তু কেইটামান অৰ্ডাৰ কৰিছিলোঁ, তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ কি বস্তু অৰ্ডাৰ কৰিছিলোঁ। বহুত কেইটা বস্তুৱেই দিছিলোঁ অৰ্ডাৰ, বাট এটা ৰিফাণ্ড আহি গ'ল, সিহঁতে ডেলিভাৰ নকৰে আৰু এতিয়া দুটা আহিছে। তাকে ভাবিছোঁ মই নিজেও চাওঁ কি বস্তু অৰ্ডাৰ কৰিছোঁ আৰু আপোনালোককো দেখাওঁ। আৰু এইকেইটা হৈছে মোৰ হেয়াৰ কেয়াৰ প্ৰডাক্টৰ বটল। মানে মোৰ চুলি সৰা বহুত ষ্টাৰ্ট হৈছে আৰু মই ভাবিছোঁ মাৰ্কেটৰ শ্বেম্পু এইবোৰ ইউজ নকৰি ঘৰতে তেল আৰু শ্বেম্পু বনাম। আৰু এইকেইটা ষ্ট'ৰ কৰিবলৈ এই বটলকেইটা অৰ্ডাৰ কৰিছোঁ আৰু তিনিওটা 80 ৰুপিজতে মই মিছ'ত পাইছোঁ। আৰু এতিয়া মই ছেকেণ্ড পেকেটটোৰ আনবক্সিং ষ্টাৰ্ট কৰিছোঁ। আৰু এইটো কি হয় এইটো মই নিজেও কনফিউজড। আৰু এইটো হৈছে মানে এটা ষ্টেণ্ড হয়। মই এনেই মানে মিছ'ত দেখি কিউট লাগিলে, সেইকাৰণে অৰ্ডাৰ কৰি দিলোঁ। ইয়াতে মানে মই ব্ৰাছ আৰু পেন ষ্টেণ্ড হিচাপে ইউজ কৰিম এইটো। আপোনালোকক ফিট কৰিও দেখাই দিছোঁ, এইটো এনেকৈ মানে ফিট কৰে। এনেই ইমান খাচ নহয়, তথাপিও আৰু দেখিবলৈ অলপমান কিউট লাগিলে অৰ্ডাৰ কৰি ল'ব পাৰে। 100 টকা এইটো দাম। আৰু এয়া মই এনেকৈ ফিট কৰি ৱালত লগাই থৈছোঁ।